বন্ধুসকল মই সুইচটো দিলো এতিয়া মই লাইছা হ কি হয় সব বহুত ৰিক্সি হয় মই সুব লাইছো বন্ধুসকল দেখিছে What's up guys মই বকুল বৰ্মন মোৰ YouTube channel Assamese Crazy বলা আপোনাক স্বাগতম জনাম guys মই নতুন এক্সপেৰিমেন্ট আপোনালোকৰ ওচৰতে আহো কিন্তু আজি এটা এনেকুৱা এটা এক্সপেৰিমেন্ট লৈছো হয়তো আপোনালোকে সম্ভৱ আগত দেখাই নাই বা হয়তো ভাবিও পোৱা নাই যে তেনেকুৱা এটা এক্সপেৰিমেন্ট হ'ব পাৰে guys তাৰ আগত মই কৈ দিও বৰ্তমান কোভিড-19 বহুত আক্ৰমণ চলি আছে গতিকে নিজে সেফ থাকক আনকো সেফ থাকিবলৈ শিকাও guys এতিয়া মই এক্সপেৰিমেন্টৰ ওপৰত ক'ব লৈছো আমি যদি এই প্লাগটো যেতিয়া আমি সুইচটো দিও তেতিয়া আমি এটো সম্ভৱ আমাৰ ওচৰত আছে টেষ্টাৰ গতিকে আমি এটো যেতিয়া ইয়া দি চাও কি পাও টেষ্টাৰটো জ্বলে নিশ্চয় হয় গাইস কিন্তু এটো দিলে আমাৰ টেষ্টাৰটো জ্বলে জানো নজ্বলে এটো কি হয় কাৰণ ফ্ৰেজ দা ইয়াৰ নিউট্ৰেল যাৰ কাৰণে নিউট্ৰেলত নজ্বলে ফ্ৰেজত জ্বলে কিন্তু গাইস এই এক্সপেৰিমেন্টটো যদি মই নিজৰ গাত দি টেষ্টাৰ দি মই লাইট জ্বলাই দেখাম আপুনি কি ভাবিব হয় গাইস তেনেকুৱা এক্সপেৰিমেন্ট লৈ যদি আপোনালোকৰ ওচৰত আহিছো মই এই ইয়াৰ পৰা ৱায়াৰ আনি মোৰ গাত দি কাৰেডৰ ৱায়াৰ ফিটিং কৰিম যোনটো ফিটিং কৰিছো মই টেষ্টাৰ দি মোৰ গাত দি চাম আৰু টেষ্টাৰটো জ্বলিব ধৰিব হয় গাইস প্লিজ বহুত কষ্ট কৰি আপোনালোকে লাইক কৰিব আৰু এনেকুৱা অদ্ভুত এটা মেজিকেল আপুনি শিকিবলৈ পাব গতিকে লাইক কৰিব যিমান পাৰে লগক শ্বেয়াৰ কৰিব ফ্ৰেণ্ডবোৰক আৰু যিমান পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বন্ধুসকল এতিয়া আমি অলৰেডি ইয়াত এটা মই ৱায়াৰ সোমাই দিলোঁ গতিকে আমি ইয়াত আমি টেষ্টাৰ লৈ চাওঁচোন কাৰেণ্ট পাই নাপায় দেখিবলৈ পাইছে লাইটটো জ্বলিছে চাওক আপোনাৰ ওচৰত লাগিলে দেখিবলৈ পাইছে লাইটটো জ্বলিছে কেনেকৈ জ্বলিছে এতিয়া বন্ধুসকল এটা যদি মোৰ গাত লগাই দিওঁ কি হ'ব পাৰে হয় বন্ধু চাওঁ অপশ্যন থাকে চাওক বহুত ৰিক্সি হয় এইফালে মই চুইচ দি ৰাখিছোঁ আৰু এইডাল মই গাত লগাব গৈছোঁ কি হ'ব পাৰে মোৰ শ্বৰ্ট কৰিব মানে কি কৰিব চাওক আপোনালোকে চাওক মোৰ এখন হাত হয় মই ইয়াত লগাম চাব মই লগালো চাওক চুইচ অলৰেডি দিয়া আছে হয় গাইজ চাওক চুইচ অলৰেডি দিয়া আছে মই গাত টাচ কৰি দিলোঁ কিন্তু শ্বৰ্ট কৰিছে জানো নাই কৰা হয় বন্ধুসকল এতিয়া মই এই টেষ্টাৰটো যদি মই গাত মাৰি চাওঁ জ্বলিব লাগে নহয় চাওঁ আহকচোন বাৰু মই টেষ্টাৰটো বেলেগ এজনক দিছোঁ কাৰণ মই মাৰিছিলে নহ'ব গতিকে বেলেগ এজনে মাৰি চাওক ইয়াত চাওক বন্ধু মই এডাল লগাই আছোঁ বন্ধুসকল আহক মই এতিয়া হাতত টেষ্টাৰটো মাৰি চাওঁ কি হয় লাইট জ্বলিব নজ্বলে এতিয়া মোৰ গাত যদি টেষ্টাৰ লগাই চাওঁ কি গম পাওঁ চাওঁ আহকচোন জ্বলিবলৈ ধৰিছে টেষ্টাৰটো দেখিছেনে আপোনালোকে বন্ধু এক্সপেৰিমেণ্টটো কিছু মজাদাৰ আছিল নহয় জানো কিন্তু এই এক্সপেৰিমেণ্টৰ কাৰণটো অৰ্থটো কি আছিল জানেনে বাৰু হয় মই ইয়াত যিহেতু কাৰেণ্ট দি ৰখাইছোঁ যদি মই চুওঁ তেনেহ'লে শ্বৰ্ট কৰিব কিন্তু মোক শ্বৰ্ট কৰা নাছিলে কিন্তু কিহৰ কাৰণে জানিব মন নাযায় জানো হয় বন্ধুসকল কিহৰ কাৰণে কৰিছিলে বিশেষকৈ মই যেতিয়া ইয়াত চুইচটো দি ইয়াত কাৰেণ্টটো আহিছিলে মই চুওঁতে শ্বৰ্ট পোৱা নাছিলে কাৰণ আপোনালোকে মোক চাওক মই কিহৰ ওপৰত বহি আছোঁ সেই আজি এক্সপেৰিমেণ্টটো বহি কৰাৰ কাৰণ কি হ'ল সেইটো মই বিশেষকৈ বহি আছোঁ কিয় এখন প্লাষ্টিকৰ চকী কাঠৰ নহয় প্লাষ্টিকৰ চকী আৰু মোৰ ভৰিত চাওক মোৰ চেণ্ডেলযোৰ আছে আৰু ভৰিটো বিশেষকৈ উঠাই আছোঁ ইয়াৰ কাৰণে কি হয় যেতিয়া মই কাৰেণ্টডাল মোৰ ফেচডাল মোৰ শৰীৰত সোমাই কিন্তু নিউট্ৰেলটো মোৰ যোনটো আৰ্থলৈ যাব পৰা নাই পৃথিৱীখনলৈ মাটিলৈ মোৰ কাৰেণ্টটো যাব পৰা নাই যাৰ কাৰণে কি হয় মোক শ্বৰ্ট কৰা নাই যদি মোৰ পৰা কাৰেণ্টটো যদি আৰ্থিং হৈ যাব পাৰে মোৰ পৰা কাৰেণ্ট নিউট্ৰেল হৈ যাবগৈ পাৰে তেতিয়াহ'লে মোক শ্বৰ্ট কৰিব হয় বন্ধুসকল সেইটো ইয়াৰ অৰ্থটো আছিলে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি মোৰ নতুন ভিডিঅ'বোৰ আগতীয়াকৈ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব গতিকে থেংক ইউ